আজি মই তোমালোকৰ লগত মৌলিক কৰ্তব্যৰ বিষয়ে কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰৰ বিষয়ে আলোচনা কৰিম। মনোযোগ আৰু ধৈৰ্য সহকাৰে শুনিবা। আৰু মোৰ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লোৱা আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি লোৱা। তো বেছি কথা নকৈ আমি পাঠৰ মূল অংশলৈ যাওঁ। তো 1 নম্বৰ প্ৰশ্নটো হৈছে, কিমান চনত মৌলিক কৰ্তব্যসমূহ সংবিধানত আইন হিচাপে মৰ্যাদা লাভ কৰে? তো উত্তৰ হ'ব 1976 চন। 2 নম্বৰ প্ৰশ্নটো হ'ল, সংবিধানৰ কোন অংশত মৌলিক কৰ্তব্যসমূহ সন্নিৱিষ্ট কৰা হৈছে? তো ইয়াৰ উত্তৰ হ'ব যে 4ৰ্থ অংশৰ এ। 3 নম্বৰ প্ৰশ্নটো হ'ল, সংবিধানৰ কিমান অনুচ্ছেদত মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছে? তো ইয়াৰ উত্তৰ হ'ব 51 নং অনুচ্ছেদ। আৰু 4 নম্বৰ প্ৰশ্নটো হ'ল, সংবিধানৰ কিমান সংশোধনীৰ জৰিয়তে মৌলিক কৰ্তব্যসমূহ সংবিধানত স্থান দিয়া হৈছে? তো ইয়াৰ উত্তৰ হ'ব 42তম সংবিধান সংশোধনীৰ জৰিয়তে। আৰু 5 নম্বৰ প্ৰশ্নটো হ'ল, সৰ্বমুঠ মৌলিক কৰ্তব্য কেইটা? তো সৰ্বমুঠ মৌলিক কৰ্তব্য হৈছে 11টা। আৰু 6 নম্বৰ প্ৰশ্নটো হ'ল, নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক কোন? তো নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হৈছে উচ্চতম ন্যায়ালয়। আৰু 8 নম্বৰ প্ৰশ্নটো হৈছে যে 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি? তো ইয়াৰ উত্তৰ হ'ব শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰা। তো ধন্যবাদ।